মছজিদত বহি মন্দিৰক সুৰক্ষা দিয়াৰ চিন্তা চৰ্চা মুছলমান সমাজৰ পিছে কিয় ললে এনে সিদ্ধান্ত মন্দিৰত গোমাংস উদ্ধাৰৰ পিছতে ব্যতিক্ৰমী সিদ্ধান্ত লয় মুছলমান সমাজে 6খন মহল্লাৰ লোকে লয় এই সিদ্ধান্ত দবকাৰ চাংমাজি এখন মন্দিৰত গোমাংস উদ্ধাৰ হোৱাৰ পিছতে মুছলমান সমাজৰ এই সিদ্ধান্ত অনাগত সময়ত এনে ঘটনা সংঘটিত নোহোৱাৰ বাবে কঠোৰ হৈ পৰে মুছলমান সমাজ হিন্দু মুছলমানৰ মাজত সংঘাত লগাব বিচৰা দুষ্কৃতিকাৰীক নাকি লগাবলৈ সাজু হৈছে মুছলমান সমাজ শুক্ৰবাৰে মছজিদে ঘোষণা কৰিব আজি লোৱা সিদ্ধান্তৰ কথা হয় দবকাৰ চাংমাজিৰ বিষ্ণু মন্দিৰ চৌহদত যোৱাকালি উদ্ধাৰ হৈছিল গোমাংস উদ্ধাৰৰ পিছতে অঞ্চলটোত সৃষ্টি হৈছিল তীব্ৰ চাঞ্চল্যৰ প্ৰায় 200 হিন্দু লোকে দুষ্কৃতিকাৰীৰ বিৰুদ্ধে সাব্যস্ত কৰিছিল প্ৰতিবাদ হিন্দু লোকৰ লগত প্ৰতিবাদত সংগ দিয়ে মুছলমান লোকে লগে লগে ঘটনাস্থলীত হুজাইৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পল্লৱ তামুলী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি তাৰ পিছতে আৰক্ষীৰ অভিযান চলে দুষ্কৃতিকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানত তদন্তৰ বাবে আটক কৰে কেইবাজনো লোকক তাৰ পিছতে আৰক্ষীক সহায় কৰাৰ বাবে কঠোৰ হৈ পৰে মুছলমান সমাজ লগতে আজি লোৱা সিদ্ধান্তৰ কথা মন্তব্য কৰে মুছলমান সমাজে হয় মই এই যে যোৱাকালি যেটো মৰ্মান্তিক এটা ঘটনা হৈছে আমাৰ চাংমাজি মিকিৰপথাৰ গাঁৱৰ ঐতিহ্যমণ্ডিত যে বিষ্ণু মন্দিৰ যিখন সেইখন আজিৰ পৰা নহয় বহুত পুৰণি মন্দিৰ আৰু আমি ইয়াত জন্মগ্ৰহণ কৰিছোঁ আৰু এইখন সমাজত আমি হিন্দু মুছলমান একেলগতে বাস কৰি আছোঁ কিন্তু কোনোবা দুষ্কৃতিকাৰীয়ে আমাৰ মাজত ভাতৃত্ববোধ নষ্ট কৰাৰ কাৰণে এটা এনেকা জঘন্য এটা কাম কৰিছে যিটো আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু আমি অত্যন্ত দুঃখিত আমাৰ ইয়াত 4-5টা আমাৰ সমাজ আছে মুছলমান সমাজ আছে যেটো আমাৰ চাংমাজি মিকিৰপথাৰ গাঁৱৰ আমি সকলো ৰাইজ একত্ৰিত হৈছোঁ আৰু আমি সকলোৱে আজি এটা সিদ্ধান্ত লৈছোঁ যে এই যেটো অপৰাধী যোনে কাম কৰিব পাৰিছে তেওঁক চিনাক্ত কৰি কঠোৰতম শাস্তি দিব লাগে আৰু প্ৰশাসনৰ লগত আমি যিমানখিনি সহযোগিতা কৰিব লাগে আমি সহযোগিতা কৰিম এই দুষ্কৃতিকাৰীক ধৰিব লাগে আৰু ভৱিষ্যতে আমাৰ ইয়াত যিখন সমাজ আছে এই সমাজত কিছুমান এতিয়া বৰ্তমান নিষিদ্ধ ঘোষিত যেটো যে গোমাংস ব্যৱসায়ী কিছুমান আছে আমি তেওঁলোককো সকীয়াই দিছোঁ যে যাতে এই কামটো তেওঁলোকে নকৰে আৰু আমাৰ ইয়াত যদি এই 4-5টা আমাৰ যেটো সমাজ আছে সমাজৰ ভিতৰত তেনেকা কাম যদি কোনোবাই কৰে তেনেহলে আমি তেওঁলোকক আমি ৰাইজে হাতলৈ ধৰি পেলাই আমি মানে প্ৰশাসনক আমি সমজাই দিম সেইটো আমাৰ সিদ্ধান্ত আজি আমাৰ এই সকলো ৰাইজ আমাৰ একত্ৰিত হৈছে আমি ইয়াত আমি 6টা মহল্লাৰ লোক একগোট হৈছোঁ মুৰব্বীসকলক আমি মাতিছোঁ যিসকল মানে ধৰক এই কমিটিৰ মানুহ যিসকল আছে সমাজৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আছে তেওঁলোকক আমি মাতিছোঁ আৰু বিশিষ্ট মুৰব্বীসকলক আমি মাতিছোঁ আৰু মাতি পেলাই আমি এইটো সিদ্ধান্ত লৈছোঁ যে অহাকালি শুক্ৰবাৰ আছে সেই শুক্ৰবাৰে প্ৰত্যেক মহল্লাৰ ৰাইজক তেওঁলোকে অৱগত কৰিব বিষয়টো আৰু যদি কোনোবাই তেনেকা এই ভৱিষ্যতে যদি এই গোমাংস যদি তেওঁলোকে কাটাকুটি এইবিলাক কৰে যদি কোনোবাই তেনেহলে আমি তাৰ তীব্ৰ বিৰোধিতা কৰিম সেইটো আমাৰ সিদ্ধান্ত যাতে আমাৰ ইয়াত শান্তি শৃংখলা বজাই থাকে সেইটোৱে আজি তাৰ সিদ্ধান্ত লৈ পেলাই আমি আজি এইটো সিদ্ধান্ত লৈছোঁ আৰু